बे समाव मोनसे गोनां रादाब फैबाय थानाय बीटीसी बिसायख'थिनि थाखाय यूपीपीएल हानजानिफ्राय सा 18 बिजाथिनि मुं फारिलाइखौ फोसावबाय। यूपीपीएल हानजाया बिजाथि फोसावखांनायनि उनावनो बीटीआर ओनसोलाव रंजानायनि दोहौ आरो जै स्लोगानजों गोमसारदों। 26 नं दारागाजुलि बीटीसी बियाबनिफ्राय यूपीपीएल हानजानि बिजाथि महरै आथिखालाव तामुलपुर बियाबनि एमएलए यूपीपीएल हानजानि सासे गोख्रों दैदेनगिरि जलेन दैमारिखौ फोसावनायनि उनाव यूपीपीएल हानजानि मावथिफोरनि गेजेराव रंजा खुसिनि थासारि। दारागाजुलि ब्लक कमिटि यूपीपीएल हानजाया तामुलपुर विधानसभानि सोलिफु एमएलए एबा गोदानै बिजाथि महरै सायख'जानाय जलेन दैमारिखौ आर'नाइ फालिजों बरायनायजों लोगोसेनो बुंथियो दि बे खेबाव जलेन दैमारिनि देरहानाया रोखा जाबाय। दारागाजुलि बियाबनिफ्राय यूपीपीएल हानजाखौ होबथानो हानाय रावहाबो गोहो गैलिया। बीटीआरनि गाहाय खुंगिरि प्रमद बर'नि नीति आरो आदर्शखौ लानानै दारागाजुलि बियाबखौ उद्धार खालामनांगौ आरो यूपीपीएल हानजानि बिजाथिखौ देरहाहोनांगौनि थाखाय गोख्रों खामानि मावनांगौ। बे खेबाव जलेन दैमारिनि देरहानाया 100% रोखा, बेवहाय रावबो फेक्टर गैलिया होनना रंजा खुसियै बुंथियो दारागाजुलि ब्लक कमिटि यूपीपीएल हानजाया। আমাৰ যিজন বিধায়ক আমাৰ একদম ইয়ং যুৱ নেতা আৰু সকলোৰে মৰমৰ আমাৰ যুৱকসকলৰো মৰমৰ তেখেত তো তেখেতক আমাৰ বিটিআৰ প্ৰধান সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াই তেখেতক আমাৰ দৰঙাজুলি হিচাপে এইবাৰ প্ৰাৰ্থিত্ব ঘোষণা কৰাত আমি নিশ্চয় দৰঙাজুলি যুৱ শাখাই আমি সুখী হৈছোঁ আৰু অনাগত দিনত আমি বিপুল ভোটেৰে তেখেতক জয়যুক্ত কৰাব পাৰিম বুলি আমি আশাবাদী। কনটেক্স নাই, আমাৰ কাৰো লগত কনটেক্স নাই, আমি একদম মানে নিশ্চিত আমি জিতি আছো আৰু ৰাইজৰ মুখত যতে যাওঁ यूपीपीएলৰ জয়গান আৰু জলেন দৈমাৰীৰ জয়গান। তো বহু উন্নয়ন কৰিলে তেখেতে, বহু জাগাত 17 বছৰে এটা শিলগুটি নেপেলোৱা জাগাত তেখেতে ৰাস্তা ঘাট বনোৱাই বহুত উন্নয়ন কৰিলে। সেই হিচাপে ৰাইজ তেখেতৰ প্ৰতি হল ঢল ভাঙি মৰমে আগবাঢ়ি আহিছে। সেই হিচাপে আমি ভাবো আৰু আমাৰ কোনো ধৰণৰ প্ৰতিদ্বন্দ্বিতা নহ'ব, আমি यूपीपीएल হিচাপে একদম 100% জয় হৈ ওলাই যাম এইবাৰ দৰঙাজুলিৰ পৰা। তাৰ পৰা আমাৰ যথেষ্ট সঁহাৰি আছে, ৰাইজে আমাক বহুত মানে মৰম কৰে। ৰাইজক কি লাগিছিল 17 বছৰে অশান্তৰ এটা মানে পৰিৱেশ আছিলে বিটিচিত। এতিয়া প্ৰমোদ বড়ো নেতৃত্বাধীন यूपीपीएल চৰকাৰ অহাৰ পিছত আজি বিটিআৰত বসবাস কৰা সকলো জনগোষ্ঠীৰ মনত আজি এটা শান্তিৰ বাতাবৰণ আহিছে, শান্তি আহিছে। ৰাইজক কি লাগে? শান্তি টকা পইচাৰে কিনিব নোৱাৰি, শান্তি অনা ব্যক্তিজন হ'ল প্ৰমোদ বড়ো ডাঙৰীয়া। সেই হিচাপে ৰাইজ এতিয়া यूपीपीएলৰ প্ৰতি বহুত সঁহাৰি আছে। ৰাইজে হলঢল ভাঙি আহি এইবাৰ यूपीपीएলত ভোট দিয়াৰ কাৰণে আগবাঢ়ি আহিব, এইটো নিশ্চিত। দৰঙাজুলি পৰিষদীয় সমষ্টিত यूपीपीएल দলে যিগৰাকী প্ৰাৰ্থিত্ব আমাৰ প্ৰদান কৰা হ'ল, তেওঁ সঁচাকৈ এজন অতি দয়ালু আৰু মৰমীয়াল এজন বিধায়ক হিচাপে অকল দৰঙাজুলিতে নহয় তামোলপুৰতে তেওঁ সৰ্বজন মানে এটা বিদিত, সকলোৱে জানে আৰু সকলোৱে মৰম কৰে। আৰু আমাৰ সকলোৰে মৰমৰ কাৰণে হয়তো তেওঁ যিহেতু যিখিনি কাম কৰি দেখুৱালে 4 বছৰত স্বাধীনতাৰ আজি 79 সংখ্যক স্বাধীনতা দিৱস পালন কৰা হ'ল, কিন্তু বিগত বহু বছৰবিলাকত বেলেগ আজিৰ পৰা 4 বছৰ আগতে বহুতো মানে প্ৰাৰ্থী বা কেণ্ডিডেটে ইয়াত কাম কৰিলে, কিন্তু কাম কৰি ৰাইজৰ মন আপ্লুত কৰিব পৰা নাছিল। কিন্তু বিধায়ক জলেন দৈমাৰী ডাঙৰীয়াই অকল দৰঙাজুলি সমষ্টি বুলি মই নকওঁ, যে তামোলপুৰ বিধানসভা সমষ্টিৰ যিমানকেইটা পৰিষদীয় সমষ্টি আছে সকলোতে তেওঁ সমদৃষ্টিৰে কাম কৰাৰ কাৰণে সকলোৱে তেওঁক আচলতে আঁকোৱালি লৈছে। আৰু তেওঁক প্ৰাৰ্থিত্ব দিয়াত আমাৰ দৰঙাজুলিবাসী নিশ্চিতভাৱে যথেষ্ট আপ্লুত হৈছে। আৰু তাৰ প্ৰমাণ আপোনালোকে নিশ্চয় দেখি আছে, হিলদল ভাঙি জাতি বৰ্ণ ধৰ্ম ভাষা নিৰ্বিশেষে আজি ওলাই আহিছে। অহাকালি আকৌ মানে আমাৰ তেওঁক সম্বৰ্ধনা দিবৰ কাৰণে এটা অনুষ্ঠান আমি আয়োজন কৰিছোঁ, আৰু সেই অনুষ্ঠানৰ আমি অহাকালি আমি বিজয় যে হ'ব সেই নিশ্চিতি আমি অহাকালি আপোনালোকক দিব পাৰিম, বা ৰাইজক আমি দেখুৱাব পাৰিম যে সকলো জাতি জনগোষ্ঠীয়ে তেওঁক আঁকোৱালি লৈছে। বিপুল সংখ্যক ভোটেৰে তেওঁ জয়যুক্ত হ'ব, এই কথা নিশ্চিত হৈ পৰিছে। গৌৰৱ আনন্দিত হৈছোঁ যে দৰঙাজুলি সমষ্টিত আমাৰ এইবাৰ यूपीपीएल দলৰ প্ৰাৰ্থী জলেন দৈমাৰী ছাৰ, তেখেতে কাৰো লগত প্ৰতিদ্বন্দ্বিতা নহয়, তেখেতে জিতি যোৱাটো আজি আমি বিজয় উৎসৱ পালন কৰিব পাৰোঁ। ইয়াতে কোনো ধৰণৰ প্ৰাৰ্থী তেখেতৰ লগত কণ্টেষ্টত আহিবই নোৱাৰে। আজি আপোনালোকে গম পায় যে আজি ৰাতিপুৱাৰ ভাগৰ পৰা যিখিনি মানুহ আহিছে, অহাকালি আমাৰ বিজয় উৎসৱ পালন কৰিমেই আমি। দৰঙাজুলি ব্লক यूपीपीएल তৰফৰ পৰা আমাৰ সকলো কৰ্মকৰ্তাই আজি এনেকুৱা উৎফুল্লিতভাৱে ওলাই আহিছে, তাতে আমি পৰিচয় পালোঁ যে আজি আমি কি পৰ্যায়ত আছোঁ। তো কথা হৈছে দৰঙাজুলি তেওঁৰ লগত প্ৰতিদ্বন্দ্বিতা নাই, আৰু যিও 2জন প্ৰাৰ্থী আছে বিজেপি আৰু यूपीपीएলৰ আমাৰ BPFৰ, সেই 2জন প্ৰাৰ্থী 17 বছৰ দুৰ্নীতি ভ্ৰষ্টাচাৰ কৰা হয়। তেখেতসকলে নিজৰ পাহাৰ কৰিছে, উন্নয়নমূলক কোনো কাম কৰা নাই, জাতিগত দৃষ্টিকোণে কোনো কাম কৰা নাছিল।
সেইসকলে আকৌ পুনৰাই তেখেতলোক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। তাৰ কাৰণে আমি নিশ্চিন্ত হৈছোঁ যে এই বিটিআৰ অঞ্চলত প্ৰমোদ বড়োৰ নেতৃত্বত অহা 2025 চনৰ ছেপ্টেম্বৰ মাহত আমাৰ চৰকাৰ আহি আছে UPPL